আজি আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ এটা নতুন ব্লগ লৈ। লকডাউনৰ কাৰণে ব্লগ বনাব পৰা নাছিলোঁ। আজি আপোনালোকক লৈ যাম যোৰহাটৰ বিতুপন বৰা ঘৰলৈ। তেখেত ভাওনা জগতৰ জনপ্ৰিয় গায়ন হয়। লকডাউনৰ সময়ছোৱাত তেখেতে কেনেদৰে কটাইছে তাকে আমি চাওঁ, ব'লক। নমস্কাৰ। মই যোৰহাটৰ শ্ৰী বিতুপন বৰা। আজি ব্লগ বিকাশ নামৰ পেজটো আমি গুৰুজনৰ মহান সৃষ্টি অপূৰ্ব অৱদান অসমীয়া সংস্কৃতিলৈ যি মহান অৱদান আগবঢ়াই গ'ল মহান গুৰু দুজন আছিল শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে। তেখেতৰ সেৱা জনাওঁ আমি আমাৰ মাতৃভাষাৰ ভাওনা যিভাগী ভগৱন্ত প্ৰৱেশ আমি ভাওনাত চৰ্চা কৰোঁ সেইভাগী প্ৰৱেশ মজা কথা প্ৰথমে আমি গুৰুজনক স্মৰণ কৰোঁ। কৃষ্ণ গুরু হরি রাম বিষ্ণুর প্রভু মাতৃভাষা কरुণা বিষ্ণু শক্যতা রবি মাথুরা
Oh,